সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাই এগিলাচ গৰম পানীৰ সৈতে আজি ৰাতিপুৱাটো আৰম্ভণি কৰিছোঁ। গা পা ধুই সেৱা কৰিলোঁ, সেৱা কৰি আবেলি ওলাই আহিলোঁ মই অকণ টাউনৰ ফালে। মোৰ এটা কাম আছিলে, যিহেতু কাপোৰ আৰু গহনাৰ ব্যৱসায় কৰোঁ তাৰ কামতে আহিছিলোঁ। এইকণ সময়ত যে টাউনত গৈ ভাল লাগে কিন্তু দেই, বিশেষকৈ দেওবাৰ আছিলে যিহেতু মানুহ ইমান কম, নহ'লেতো বহুত ভিৰ হৈ থাকে আচলতে। আৰু বতৰটো ভাল আছিলে। ইয়াক এখন আজি মই নতুন কিতাপ দিলোঁ। কিতাপখন মানে কি হৈছে, কালাৰ তাত কৰিব নালাগে, কালাৰ চালাৰ কৰি আঁকি মেলি থোৱা আছে। সেই পেইনটোত খালি পানী ভৰাই পেলাই এনেকৈ আঁকি দিলে তাত যিটো আছে সেইটো ওলাই যায়। আৰু এটা ভাল হয়, এইখনত মানে সেই পানীকণ যদি শুকাই যায় সেইকণ আকৌ আগৰ দৰে বগা হৈ যায়। সেই পিছত যদি আকৌ মন যায় তাৰ কৰিবৰ কাৰণে সি আকৌ কৰিব পাৰে তেতিয়া। সি কিন্তু বিৰাট ভাল পাইছে, মানে সি কৈছে কি ওলাব দুটা সি অলৰেডি অকণ এনেকৈ কৰি। ইমান ধুনীয়া বস্তুবিলাক ওলাইছে আজিকালি।